ইউটিউবত ভিডিঅ' আপুনি কেনেকৈ আপলোড কৰিব প্ৰথম মই দেখাইছোঁ ষ্টেপ বাই ষ্টেপ এনেকৈ আপলোড কৰিব তেতিয়া ভিউজ হ'ব আৰু ইউটিউবত যাব ইউটিউবত আপুনি প্লাছ অপশ্যনটো দেখিছে তাত আপুনি ক্লিক কৰিব ইয়াত আহিব লাইভ বুলি আহিব লাইভত ক্লিক কৰিব লাগে এইটো ভিডিঅ' বুলি আছে নহয় তাৰ কিনাৰতে ভিডিঅ'টো আপুনি ক্লিক কৰি ল'ব এইটো মই ক্লিক কৰি লৈছোঁ ক্লিক কৰি আপুনি যোনটো ভিডিঅ' আপুনি আপলোড কৰিব সেই ভিডিঅ'টো আপুনি লৈ ল'ব ইয়াৰ পৰা মই ভিডিঅ' এটা আপলোড কৰি আপোনালোকক দেখাই দিছোঁ এইটো ভিডিঅ'তে মই আপলোড কৰি দেখাইছোঁ নেক্সট অপশ্যন আহিব নেক্সটত আপুনি ক্লিক কৰি দিব নেক্সট ক্লিক কৰি দিয়া মইতো এইটো দেখিছে পাব্লিক বুলি যে আছে লিখা তলত সেইটো আপুনি পাব্লিক কৰি নিদিব ডাইৰেক্ট আনলিষ্টেড আপুনি মাৰি থ'ব পাব্লিক কৰিলে পিছত গম পাই যাব কি হয় পাব্লিক কৰিলে আনলিষ্টেড কৰি দিম টাইটেলটো ভালকৈ ধুনীয়াকৈ লিখিব টাইটেলটো এনেকৈ লিখিব এটা টাইটেল লিখিব একেটাই 3-4টা বাৰ বহাই পকাই লিখি দিব যেনে মই এটা লিখিছোঁ দ্য গাৰ্ল ৰিডিং দ্য বুক আপুনি এনেকৈ লিখি দিব লিখি পিনি আকৌ ওৱান গাৰ্ল ৰিড বুলি আপুনি এনেকৈ লিখি দিব লাগিব এইটো মই লিখি দিছোঁ এনেকৈ এনেকৈ লিখি দিব আপুনি একেটা টাইটেলকে নিদিব আপুনি টাইটেলটো বাৰ ওলাই দি থাকিব আপুনি তাৰপিছত দি পিনি আপুনি ডিছক্ৰিপশ্যন আছে নহয় ডিছক্ৰিপশ্যনত গোটেই টাইটেলটো কপি তাত বহাই দিব এইটো কপি কৰি ডাইৰেক্ট ডিছক্ৰিপশ্যনত প্ৰথম এইটোতে বহাই দিব এইটো পেষ্ট কৰিছোঁ পেষ্ট কৰি পিনি আপুনি তাত এই গালৰ ছোৱালীজনী ৰিলেটত ছোৱালীজনীয়ে পঢ়ি আছে ছোৱালীজনী কিতাপখন চাই আছে আপুনি সেনেকৈ লিখি দিব পাৰে তেতিয়া কোনোবাই যদি চাই এজনী ছোৱালীয়ে কিতাপ চাই থকা ভিডিঅ' লাগে তেতিয়া এইটো ভিডিঅ' ওলাই যাব মুখৰ আগত এখন ডিছক্ৰিপশ্যনত গোটেইখিনি আপুনি যিমান পায় সিমান আপুনি লিখি দিব ইয়াতে লিখি দিলে আপোনাৰ ভিডিঅ'টো চাৰ্জত আহি যাব লিখি পিনি তাৰপিছত আপুনি কমেণ্টটো অন কৰি অফ কৰি নিজৰ লগত চিলেক্ট অডিয়েঞ্চ এইটো সৰু ল'ৰা ছোৱালীৰ কাৰণে ডাঙৰ মানুহৰ কাৰণে কৰিলেও নোটো আপুনি টিপি দিব ডাঙৰ মানুহৰ কাৰণে টিপি পিনি আপুনি পঠিয়াই দিব ভিডিঅ'টো আপলোড হৈ গ'ল ভিডিঅ'টো আপলোড হৈছে আপলোড হৈ পিনি আপুনি ইউটিউব ষ্টুডিঅ' এপ বুলি আছে সেই এপটোলৈ আপুনি যাব লাগিব চালক এইটো কৈছোঁ থাম্বনেইল কিন্তু এড নকৰা এইটো ধুনীয়াকৈ আপলোড হৈ ল'ব দিছোঁ এনেকৈ আপলোড কৰিব আপোনালোকে ডাইৰেক্ট আপলোড কৰি দিব পাব্লিক মাৰি দিব ডাইৰেক্ট মাৰিলে কিন্তু ভিডিঅ'টো বেলেগ মানুহৰ ওচৰলৈ নাযায়গৈ যাব কিন্তু আপোনালোকৰ সৰহকৈ ছাবস্ক্ৰাইব থাকিব লাগিব তেতিয়াহে যাব এইটো ইউটিউব ষ্টুডিঅ' মই অ'পেন কৰিছোঁ অ'পেন কৰি এতিয়া ভিডিঅ'টো চাম দিয়ে এইটো ভিডিঅ'টো লৈছোঁ ইয়াত এনেকৈ আনষ্টেড বুলি আহিছে আপুনি সেই কলমৰ নিচিনা তাত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়া মাত্ৰ গোটেইটো ওলাই যাব গোটেইখিনি ওলাই গৈছে তাৰপিছত ইয়াত আপুনি কলমটো চুই পিনি আপুনি ফটোখন ইয়াত আপলোড কৰিব পাৰিব ফটো মই এখন ল'ম ইয়াৰ পৰা ছোৱালী এজনীয়ে কিতাপ পঢ়ি থকা ফটোখন এই ফটোখনকে লৈ পিনি ইয়াত আপুনি ডনটো মাৰি দিব ডন মানে আপলোড হৈ যাব আপলোড কৰি পিনি আপুনি ইয়াত টেগ লগাব পাৰে ওপৰত এড টেগ আছে তাৰপিছত আপুনি কমেণ্টটো হাইড কৰিব পাৰে তাৰপিছত লাইকটো আপুনি হাইড কৰি থ'ব পাৰে এইটো চেনেলটো কিহৰ ভিডিঅ' বনাইছে আপুনি পঢ়াৰ ক্ষেত্ৰত বনাইছে নে বেলেগ মই এডুকেশ্যন বনাইছোঁ তাৰমানে পঢ়ি থকা শিক্ষাৰ ক্ষেত্ৰত আছিলে মানে এডুকেশ্যন দিলোঁ তাৰপিছত আপুনি ইয়াত টেগত আপুনি লিখি দিব পাৰে ছোৱালীজনী ৰিলেটেড ছোৱালীজনী পঢ়ি আছে কিন্তু টেগটো দিব টেগ নিদিলে কিন্তু ভাইৰেল নহয় ভিডিঅ'টো এইটো মই টেগখিনি গোটেইখিনি লিখি দিছোঁ তাৰ ৰিলেটেড লিখি পিনি আপুনি প্ৰথম ছেভ কৰি লৈছোঁ এতিয়াও পাব্লিক মানে পাব্লিক ডাইৰেক্ট কৰি নিদিব এইটো আহি গৈছে এতিয়া পাব্লিকটো লিখিখিনি এতিয়া পাব্লিক কৰি দিব গোটেইখিনি সম্পূৰ্ণকৈ লিখি ল'ব পিনি আপুনি পাব্লিক কৰি দিব পাব্লিক কৰি পিনি আপুনি 24 ঘণ্টা টাইমত ৰখিব হয়তো লগে আহি যাব ভিউৱাৰ্ছ 24 ঘণ্টা টাইমত কিন্তু ভিডিঅ'টো ভাইৰেল হৈ যাব আপোনালোকে চাব নতুন চেনেলত এনেকৈ আপুনি আপলোড কৰিব কিবা যদি অসুবিধা থাকে কমেণ্ট কৰি জনাব মই ছল্ভ কৰি দিম